চতিয়া আৰক্ষী থানাত 1942 চনৰ 20 আগষ্টত প্ৰথমবাৰৰ বাবে ভাৰতীয় ত্ৰিৰংগ পতাকা উত্তোলন কৰা হৈছিল। স্বাধীনতা সংগ্ৰামৰ বিভিন্ন পৰিঘটনাসমূহৰ ভিতৰত চতিয়া থানাত পতাকা উত্তোলন এটা ঐতিহাসিক ঘটনা ৰূপে স্বীকৃতি পাই আছে। আমি সকলোৱে জানো যে স্বাধীনতা আন্দোলনৰ বিশেষকৈ কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰামৰ্শত স্বাধীনতা সংগ্ৰামীসকলে ত্ৰিৰংগ পতাকা উত্তোলনৰ বাবে 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখটো নিৰ্ধাৰণ কৰিছিল। কিন্তু আন্দোলনটোৰ তীব্ৰতা আৰু উৎসাহ উদ্দীপনাৰ প্ৰতি লক্ষ্য ৰাখি চতিয়া অঞ্চলৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰে যে আমি 20 ছেপ্টেম্বৰৰ পৰিৱৰ্তে এমাহ আগতেই চতিয়া থানাত আমি ত্ৰিৰংগ পতাকা উত্তোলন কৰিম। স্বৰ্ণলতা মহন্ত, হীৰাৰাম বৰকটকী আৰু ডিম্বেশ্বৰ হাজৰিকাৰ দৰে সাহসী ব্যক্তিসকলৰ অংশগ্ৰহণে এই অভিযানক শক্তিশালী কৰি তুলিছিল। 1942 ঐতিহাসিক ঘটনাৰ স্বীকৃতি স্বৰূপে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াৰ আহ্বানত 20 আগষ্টৰ দিনটো চতিয়াৰ সাধাৰণ জনতাই চতিয়া দিৱস হিচাপে পালন কৰি আহিছে। স্বাভাৱিকভাৱে 20 আগষ্টৰ দিনটো স্বাধীনতা সংগ্ৰামৰ এটা উল্লেখজনীয় দিন আছিল। অসম চৰকাৰৰ সাংস্কৃতিক বিভাগক এটা পৰামৰ্শ দিম যে স্বাধীনতা আন্দোলনৰ এনেকুৱা বহুত সৰু বৰ ঘটনা আছে যাক আমাৰ নতুন প্ৰজন্মই এতিয়াও নাজানে। বহুতখিনি ঘটনা আছে, অসমতে বহুবিলাক ঘটনা সংঘটিত হৈছিল। অসমৰ ৰাইজে সাহসেৰে ইয়াক স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল। মই ভাবোঁ চতিয়াৰ দৰে ঘটনাবিলাকক লিপিবদ্ধ কৰি এখন ভাল পুথি, যি নেকি অসমৰ সকলো কলেজ অনুষ্ঠানলৈকে আমি দিব পাৰোঁ, তেনেকৈ এখন পুথি আমি প্ৰকাশ কৰাৰ প্ৰয়োজন। মই ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী ইয়াত উপস্থিত আছে, তেখেতক মই অনুৰোধ কৰিম। আৰু চতিয়াৰ 20 আগষ্টৰ দিনটো আমি ৰাজ্য চৰকাৰৰ পৰা এই গোটেই দিনটো পালন কৰাৰ বাবে আমি সিদ্ধান্ত ল'ম, যাতে চতিয়াত আমি এই দিনটো আমি ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতা, যিটো এতিয়া বিধায়ক মহোদয়ৰ পৃষ্ঠপোষকতাত হৈ আছে, তাক আমি ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত 20 আগষ্টৰ দিনটো আমি পালন কৰাৰ বাবে সিদ্ধান্ত ল'ম। 20 আগষ্টৰ দিনটো আমি ৰাতিপুৱা বাতৰি কাকত আদিত বিজ্ঞাপন দিব পাৰোঁ, চতিয়াত আমি অনুষ্ঠানটো পালন কৰিব পাৰোঁ। আৰু চতিয়াৰ পুৰণি আৰক্ষী থানাখনতো আমি 24 ঘণ্টাই জাতীয় পতাকা উৰুৱাই ৰখাৰ এটা প্ৰকল্প কৰিব পাৰোঁ, য'ত নেকি পতাকাখন 24 ঘণ্টা নামি নাযায়, সুন্দৰ পতাকা এখন থাকিব, ডাঙৰ পতাকা থাকিব, আৰু ই 24 ঘণ্টাই প্ৰজ্বলিত হৈ থাকিব। এই ধৰণৰ আমি এটা ভাল এটা মডাৰ্ণ আৰু ট্ৰেডিশ্যনেল টেকনলজিক লগাই এটা ভাল ব্যৱস্থা কৰাৰ বাবে আমি ব্যৱস্থা ল'ম।